তো গাইছ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছামিজ টেকলৈ। তো গাইছ মই আজি আপোনালোকক ক'ম যে আমি কেনেকৈ আমাৰ এয়াৰটেল চিমত আমাৰ মোবাইলত যিটো এয়াৰটেল চিম লগোৱা হয় সেই এয়াৰটেল চিমৰ পৰা 10 টকা বা তাতকৈ বেছি হওক কেনেকৈ আমি লোন ল'ব পাৰোঁ। তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তো তাৰ বাবে বন্ধুসকল আপোনালোকে আপোনাৰ ডায়েল লিষ্টখন উলিয়াই লওক। তো ইয়াত আপোনালোকে এতিয়া ডায়েল কৰিব লাগিব *141#, *141#। তাৰপিছত আপুনি এইটো ডায়েল কৰক। তো ডায়েল কৰাৰ পাছত অলপ পিছত এনেকৈ দেখিব কেৰিয়াৰ ইনফৰমেশ্যন ৱেলকাম টু এয়াৰটেল। তো ইয়াত অ'কেটোত ক্লিক কৰি দিয়ক। তলত যিটো অ'কে আহিছে তো অলপ দেৰি ৱেইট কৰিব লাগিব। অলপ ৱেইট কৰাৰ পিছত এনেকুৱা এটা পেজ অ'পেন হ'ব। তো ইয়াত দেখিব লিখা আছে 1 নম্বৰত আছে শ্বেয়াৰ টক টাইম, 2 নম্বৰত আছে টেক এডভান্স টক টাইম, এনেকৈ লিখা আছে, তললৈ লিখা আছে। তো ইয়াত আপুনি 2 নম্বৰত যিটো দেখিছে টেক এডভান্স টক টাইম, তো টেক এডভান্স টক টাইমত আপুনি 2 নম্বৰটো ক্লিক কৰি দিয়ক। যিহেতু এইটো 2 নম্বৰত আছে সেইকাৰণে ৰিপ্লাইটো টিপি দুইটো টিপি চেণ্ড কৰি দিয়ক। তো চেণ্ড কৰাৰ পাছত ইয়াত এটা পেজ দেখিব। ইয়াত লিখিছে এডভান্স টক টাইম ছাৰ্ভিচ টেম্পৰেলি আনএভেইলেবল অন এয়াৰটেল, উই উইল ইনফৰ্ম ইউ ভাই SMS ৱান্স দ্য ছাৰ্ভিচ ইজ ৰিজিউম 0 ফৰ মেইন মেনু। চৰি গাইছসকল, ময়ে আনলাকি আৰু আপোনালোকো আনলাকি যে এতিয়া এয়াৰটেলত এডভান্স টক টাইমটো এভেইলেবল নহয়, আৰু যেতিয়াই এইটো এভেইলেবল হ'ব তেতিয়া এইটো SMS আপোনাৰ মোবাইললৈ আহি যাব। তো মই পাছৰ প্ৰচেছটো বতাই দিছোঁ, ইয়াততো নাই, কিন্তু মই আগতে যিহেতু কৰিছোঁ সেইকাৰণে আপোনালোকক মই ক'ব বিচাৰোঁ যে ইয়াৰ পাছত আপুনি এনেকুৱা এখন লিষ্ট নাহে, যেতিয়া এভেইলেবল হ'ব এনেকুৱা লিষ্টখন নাহে। তাত আহি যাব 1 নম্বৰত আহিব ধৰি লওক 10 টকা, 2 নম্বৰত 20 টকা, 3 নম্বৰত 30 টকা, তেনেকৈ তললৈ বেছিকৈ আহি যাব। তো আপুনি যেই টকাৰে লোন ল'ব বিচাৰে, ধৰি লওক আপুনি 10 টকাৰ লোন ল'ব বিচাৰিছে, তো 1 নম্বৰতে 10 টকাটো আছে, তো 1 সংখ্যাটো টিপি তাত চেণ্ডটোত টিপি দিব, তেতিয়া আপোনাৰ মোবাইলত 10 টকাৰ লোন ক্ৰেডিট আহি যাব। তো এইটোৱে আছিল উপায়টো। আপুনি এনেদৰে 10 টকাৰ লোন আপোনাৰ মোবাইলত ল'ব পাৰে। তো বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে আৰু এনেধৰণৰ ভিডিঅ' যদি আৰু চাব বিচাৰে টেকনিকেলৰ লগত জড়িত, লগতে বিভিন্ন ঠাই ভ্ৰমণৰ লগত জড়িত ভিডিঅ' এই চেনেলটোত আপলোড কৰা হয়, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো কাষত থকা হিট কৰি দিয়ক। তাৰ লগতে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।